বতৰৰ ফল বতৰত খাব লাগে। এয়া হৈছে কেঁচা আম। আজি আমি তিনিজনী ছোৱালীয়ে মিলি কেঁচা আম খাইছিলোঁ। আৰু এয়া কি দেখিছেনে আপোনালোকে, মুখত লগাবলৈ আমি ঘৰতে তৈয়াৰ কৰিছোঁ। কেঁচা হালধি, এয়া হৈছে দৈ, আৰু আমি চাউল তিয়াই থৈছোঁ, নিজৰ ঘৰৰে চাউল। আৰু এয়া নেমু অলপ এড কৰি দিছোঁ। ঘৰতনো কি কৰি থাকিম, আমি ভাবিলোঁ নিজে কিবা এটা বনাই মুখত লগাওঁ, কিবা এটাতো ভাল হ'ব, তো আমি লগাই চালোঁ। অকল মই নহয়, মোৰ লগৰ দুজনীও লগাই আছে। অলপ অলপ লগাই হৈ গৈছে। আৰু আপোনালোকেও ঘৰতে বনাই এনেকৈ লগাব পাৰে। এয়া হৈছে আমাৰ শশীপ্ৰিয়া, লগত আছে আমাৰ জোনমণি, আৰু সেইকেইজনী আমি। আৰু আমাৰ বৰষা ৰাণী গাঁৱতে বিয়া হৈছে যিহেতু, সিহঁতৰ ঘৰলৈ এপাক গৈছিলোঁ তিনিজনীয়ে মিলি। এইজনী বৰষা, লগতে এয়া ৰিলছ বনালোঁ আমি। গধূলি টাইমত সিহঁতৰ ঘৰলৈ এপাক গৈছিলোঁ। লগতে ইমানতে আজি মোৰ এই মিনি ব্লগটো সামৰিলোঁ। বাই বাই।